এয়া ডিম বইল কৰিছোঁ। আজি ডিমৰ তৰকাৰী খাবলৈ মন গ'ল দেই। আৰু এয়া বিলাহী পিঁয়াজ জলকীয়া কাটি দিছোঁ। আৰু এয়া জিৰা পিচাই নাই, পিচিম। তাৰপৰা আৰু এয়া পাপৰ ভাজিম। আজি এনেকৈয়ে সন্ধিয়া সাঁজটো খাব লাগিব আৰু। এয়া পিঁয়াজ জলকীয়া দি দিছোঁ দেই। তাৰপাছত বিলাহী দিম। বিলাহী দিয়াৰ পাছত অলপ ভাজিম। তাৰপাছতে আলু বইল কৰি থোৱা আছিলে, সানি মেলি থৈছোঁ, সেয়া দিম। এয়া আলু পিটিকা কৰি থৈছোঁ তাত দিবৰ কাৰণে। এয়া দি দিছোঁ আলু সানি থোৱা আছিলে। কেতিয়াবা আপোনালোকে খাইছেনে এনেকৈ খোৱা ধৰণে খাবচোন, বহুত ভাল লাগে খাই। বিলাহীটো ফ্ৰাই কৰি নাই লোৱা, এনেকৈ মই সিজাই থোৱা আছিলে, বইল কৰি থোৱা আছিলে, এনেকৈ ইয়াত দি দিম। খাই বহুত ধুনীয়া লাগে, আপোনালোকে এনেকৈ খাই চাবচোন। এয়া হৈ গৈছে ফ্ৰাই কৰা। ইয়াত এতিয়া মই ডিম দি দিম, বইল কৰি থোৱা আছিলে। এয়া দেখিছেনে, এটা মই ইয়াৰ পৰা ৰাখি থ'ম। আমাৰ সৰু ল'ৰাটোৱে জ্বলা নাখায় যিহেতু, এটা ৰাখি থ'ম। 3টা দিম, আমি 3টা মানুহ আছোঁ। আৰু অকণমান এনেকৈ ভাজি ল'ম। তাৰপাছত পানী দিম। আপোনালোকে এনেকৈ দিম খাবচোন, বনাই বৰ ধুনীয়া লাগে। এয়া চব মিহল হৈ গ'ল, একে হেৰি হৈ গ'ল। তাৰপাছতে মই পানী দিম। এতিয়া ইয়াত মই নিমখ ৰং দিম। তাৰপাছত অলপ পাছত জিৰা দিম আৰু পিচিলে সিজাম অলপ। আৰু এয়া মই অলপ সময় ঢাকি থ'ম। এয়া হৈছে আৰু এয়া পাপৰ এখন দুখন ভাজিছোঁ। আমাৰ পাপৰ ভাজিলে এনেকুৱা হৈ যায় দেই, সেয়া খাই যায়। আৰু এয়া মোৰ সন্ধিয়া সাজ